কথাটো হ'ল আমি যে বাইক চালকবিলাকে যে আছোঁ তাৰমানে আমি ধৰি লওক হেলমেট যে আমি ইউজ কৰি আছোঁ একচুৱেলি ক'বলৈ গ'লে আমি বহুত মানে 90% মানুহে আমি হেলমেট ইউজ কৰি আছোঁ পুলিচৰ ভয়ত। কাৰণ কিয় মানে যাতে আমাক পুলিচে নধৰে, চালান নাকাটে, সেইকাৰণে আমি হেলমেটবিলাক ইউজ কৰি আছোঁ। একচুৱেলি আমি এইটো ভুল কৰি আছোঁ। আৰু 10% মানুহে হেলমেট ইউজ কৰি আছে, চাব সিহঁতে নিজৰ ছেফটিৰ কাৰণে। কাৰণ একচুৱেলি আমাৰ ছেফটিৰ কাৰণে আমি হেলমেটটো ইউজ কৰিব লাগে। কাৰণ আমি পুলিচৰ ভয়ৰ কাৰণে নহয়, হেলমেটটো কোম্পানী বনাইছে কিহৰ কাৰণে? আমাৰ ছেফটিৰ কাৰণে। আৰু আমি ছেফটিৰ কাৰণে নিপিন্ধে কি কৰোঁ, আমি পুলিচৰ ভয়ত মানে হেলমেটটো ইউজ কৰি আছোঁ। কাৰণ যাতে চালান নাকাটে বা ধৰি লওক ক'ৰবাত মানে ফাইন চাইন নালাগে, এইকাৰণে ভয়ত আমি আৰু মানে চাব মন কৰি চাব মানে হেলমেট বহুতে মানে ঘৰৰ পৰা লৈ যায়, কিন্তু লৈ যোৱাৰ পিছত কি কৰে হেলমেটটো মানে মাথাত নিপিন্ধে, কিন্তু মানে বাইকৰ পিছফালে থ'ব, কিছুমানে ধৰি লওক এই ছেফ গাৰ্ডৰ ওপৰত থ'ব, আৰু ধৰি লওক মানে কিছুমান হাতত এনেকৈ লৈ কিনে মানে যায় আৰু যেতিয়া মানে দেখে মানে ট্ৰেফিক বহিছে বা মানে চেকিং বহি আছে, তেতিয়াহে অলপ টাইমৰ কাৰণে পিন্ধিব আৰু তাৰপিছত আকৌ খুলি আকৌ মানে এনেকৈ মানে হাতত লৈ মানে এনেকৈ মানে লৈ যাব। ঠিক আছে, তো এইটো আমাৰ কিন্তু বহুত ভুল হৈ আছে। কাৰণ হেলমেটটো ইউজটো এনেকৈ নহয়, আৰু এনে ধৰণৰ ইউজ কৰি আছে বহুত, মানে 90% মানুহে এনেকুৱা মানে হেলমেট ইউজ কৰি আছে। আৰু 10% মানুহে হেলমেট ইউজ কৰি আছে নিজৰ ছেফটিৰ কাৰণে, অকল পুলিচৰ কাৰণে নহয় বা চালানৰ কাৰণে নহয়, এইটো নিজৰ ছেফটিৰ কাৰণে। কাৰণ একচুৱেলি হেলমেটটো আমাৰ ছেফটিৰ কাৰণে হয় না। আমি পুলিচৰ কাৰণে বা চালানৰ ভয়তে আমি হেলমেটটো ইউজ কৰা আমাৰ এইটো ভুল হৈ আছে। কাৰণ আজি আমি ক'ৰবাত গ'লোঁ, কিবা বিপদ এটা হ'ল, হেলমেটটো থাকিলে আমাৰ মাথাটো ছেফ হ'ব, মানে বহুত ছেফ হ'ব। এতিয়া পৰি গ'লে হাত ভৰি কিবা হ'লেও আমাৰ ধৰি লওক ভাল হ'ম, আৰু এইটো টেনশ্যন নাই। হাত ভৰি কাটিলেও কিবা ভাঙিলেও মানে তথাপিতো আমি ভাল হ'ম। তথাপিও নেক্সট টাইমৰ পৰা আমি ধৰি লওক কৰি খাব পাৰিম, কিবা মানে কৰি খাব পাৰিম। আৰু যদি আমাৰ মাথাটোত মানে যেতিয়া চোট পাম, তেতিয়া আমাৰ কি হ'ব, ধৰি লওক যদি ডেড হ'লোঁ আৰু নহ'লে আমাৰ কি হ'ব, ব্ৰেইনটোত মানে প্ৰেছাৰ পাব, তেতিয়া মেণ্টেল হ'ব, কিবা হ'ব, মানে বহুত ধৰণৰ প্ৰব্লেম হয়। তো এইকাৰণে কৈছোঁ মানে একচুৱেলি আমাৰ হেলমেটটো আমি পুলিচৰ ভয়ত নহয়, হেলমেটটো ইউজ কৰিব লাগে আমাৰ নিজৰ ছেফটিৰ কাৰণত। কাৰণ বহুতে দেখা পাইছোঁ, আমাৰ গাঁৱত বুলি নহয়, মানে বহুত জেগাত দেখা পাইছোঁ মানে এনেকৈ মানে হেলমেটটো ইউজ কৰি আছে, ঠিকেই, কোনো কামত নাই আৰু এনেই মানে বেকাৰ লৈ আছে, লগত লৈ যায়, লগত লৈ আহে, মাথাত নিপিন্ধে আৰু এনেই আৰু। তেতিয়াহ'লে হেলমেটটো ছেফটিৰ কাৰণে কোম্পানীটো বনাইছে, কিহৰ কাৰণে? আমাৰ নিজৰ ছেফটিৰ কাৰণে বনাইছে না। তো আমাৰ এনেকৈ ইউজ কৰি কি লাভ তেতিয়াহ'লে? আৰু আমি উল্টা চৰকাৰ পুলিচক আমি উল্টা দোষ দিওঁ, গালি পাৰোঁ যে হেলমেট নিপিন্ধিলে ধৰে, ফাইন লয়, কিবা লয়। হেলমেটটো পিন্ধাতে আমাৰতো একো প্ৰব্লেম নাই, ক্ষতি নাই। হেলমেটটো পিন্ধিলে আমাৰ ছেভ হয়, লাইফটো ছেভ থাকিব, আমি ছেভ হ'ম, তেতিয়াহ'লে পুলিচেও নধৰে, আমাৰ বডিটোও ছেভ থাকিব, হয় নে নহয়? তো এইকাৰণে আৰু মানে বহুত মানুহে এনেকৈ ইউজ কৰি আছে, মানে 90% মানুহে চাব ইউজ কৰি আছে, মানে মানে পুলিচৰ ভয়ত বা চালান কাটাৰ ভয়ত মানে ইউজ কৰি আছে। আৰু 10% মানুহে চাব হেলমেট ইউজ কৰি আছে নিজৰ ছেফটিৰ কাৰণে, মানে যিবিলাক মানুহ বুজি পায় আৰু যে হেলমেটটো আমাৰ নিজৰ ছেফটিৰ কাৰণে, সেইবিলাক মানুহ। আৰু ময়ো একচুৱেলি এই 10%ৰ ভিতৰত মই হেলমেট ক'ৰবাত গ'লে মই হেলমেটটো ইউজ কৰোঁ তাৰমানে। আৰু মই ঘৰৰ পৰাই ওলাই কিনে মানে পিন্ধি যাওঁ, আৰু এনে সৰু মৰু ধৰি 1 কিলোমিটাৰ, আধা কিলোমিটাৰ কাৰণে এইটো বেলেগ কথা, আৰু বেলেগ এটা মানে কিবা কাৰণে এইটো বেলেগ কথা। সেইবুলি লং ড্ৰাইভ যেতিয়ালৈকে 4 কিলোমিটাৰ 5 কিলোমিটাৰ যাব, তেতিয়াহ'লে আপোনাৰ হেলমেটটো একচুৱেলি ইউজ কৰিব লাগে। মানে মেইন হাইৱেত উঠিলেই হেলমেটটো ইউজ কৰিব লাগে একচুৱেলি। আমি এইটো নকৰোঁৱেই আজিকালি। তো ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে বহুতেই আজিলৈকে মানে এইবিলাক মানে আজি মাইণ্ডত লোৱা নাই যে হেলমেটটো আমাৰ নিজৰ ছেফটিৰ কাৰণে ইউজ কৰিব লাগে, বা পুলিচৰ কাৰণে নহয়, নিজৰ ছেফটিৰ কাৰণে হেলমেটটো ইউজ কৰিব লাগে। মানে বহুতেই কম জানে, বহুতেই খালি এইটো মানে ইউজ কৰি আছে ভয়, মানে পুলিচৰ ভয়তে, মানে চালান কাটা মানুহ কিবা কাৰণে এইটো। তো প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।